हेलो गाइस बहुत दिনৰ মূৰত আপোনালোকৰ ওচৰত মই এটা ভিডিঅ' দিম চাই থাকিবচোন ভিডিঅ'টো বহুত স্পেশাল হ'ব এয়া কাপোৰ চপাই আছো মানে আজি আমাৰ ঘৰত মানে আমাৰ ঘৰত আজি পেহী ডাঙৰ পেহী আৰু সৰু পেহীৰ ছোৱালী দুজনী আহিছে ডাঙৰ পেহীৰ এজনী সৰুজনী আহিছে সৰু পেহীৰ এজনী ছোৱালী এজনী আহিছে মই আপোনালোকক দেখাই থাকিম ভিডিঅ'টো চাই থাকিবচোন শেষলৈকে আহক মই কাপোৰখিনি চপাই লওঁ কিন্তু জোতাৰ লেছটো দেখিছে আজি মই বহুত কাপোৰ ধুলোঁ জোতাৰ লেছ লৈ ল'লোঁ আমার ক্যামেরাম্যান দেয় মইটা দেখুন এই এটা যা ফলে দেখিছে পানি দিয়ে আছে বহি থাক ইয়া ফুলত পানি দিয়ে আছে হাই কৈ দিয়া একবাৰ ঐ মুড অফ বেমাৰী মানুহ এফালে মোৰ নয়া স্কুটি আপোনালোকক দেখুৱাই নাছিলোঁ এই ভিডিঅ'টোতে দেখাই দিওঁ আজি মই এইখন হৈছে মোৰ নতুন স্কুটি নাম্বাৰ প্লেট বনালোঁ কিন্তু এতিয়ালৈকে আহি পোৱা নাই নাম্বাৰ পালোঁ আমি লগাব যোৱা নাই এই ক'ত আছে ইহঁতে এইয়া ইয়েছ নামটো কৈ দিয়া গৰিমা এই ডাঙৰ পেহীৰ ছোৱালী হয় সেইজনী আৰু এইটো কুকুকটো চবে চিনি পায় বাৰু মোৰ চেনেলৰ ফ্ৰেণ্ডবোৰে আৰু ইফালে মোৰ নাম হয় সনিকা সৰগিয়াৰী মই ক্লাছ 4ত পঢ়ো এবাৰ 5ত পাম আৰু তোমাৰো এটা ইউটিউব চেনেল আছে কৈ দিয়াচোন নামটো কি মাৰ এটা ইউটিউব চেনেল আছে নামটো ৰূপা ব্লগ হয় আপোনালোকে লাইক কৰিব শ্বেয়াৰ কৰিব সাবস্ক্ৰাইব কৰি দিব সাপোৰ্ট কৰিব গাইস আখক তেহঁতে অলপ এনে টাইম পাছ কৰি আছে মই কাপোৰখিনি চপালোঁ প্ৰায় ইয়াতে থৈ দিওঁ মানে গাইস ইমানে বিজি আছিলোঁ নহয় এইকেইদিন আপোনালোকক মই ভিডিঅ' দিব পৰা নাই আজিৰ পৰা বাৰু ভিডিঅ' দিবলৈ ষ্টাৰ্ট কৰিম আপোনালোকে মোৰ চেনেলটো চাই থাকিব বহুত কামত বিজি আছিলোঁ আমাৰ মানে বিয়াৰ কাৰণে আঠমঙলাও হৈ গ'ল আপোনালোকক একো দেখুৱাব নোৱাৰিলোঁ বেয়া নাপাব আজিৰ পৰা মই বহুত নতুন কিছুমান বস্তু বনাই দেখুৱাম লগতে কিছুমান জায়গাত ফুৰিবলৈ যাম এইবোৰ সকলোবোৰ দেখুৱাই থাকিম আপোনালোকে মোৰ চেনেলটো চাই থাকিব ভিডিঅ'টো আজি এইখিনিতে সামৰণি মাৰো শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ লগতে চেনেলটো লাইক কমেণ্ট সাবস্ক্ৰাইব কৰি দিব